নমস্কাৰ মই ৰশ্মি ৰেখা দেৱী আৰু আজি মই উপজা দি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু যোৱাকালি ৰাতি মই কেক কাটিছিলোঁ সেইটো আপোনালোকক দেখাম আৰু আজিৰ দিনত কি কি হৈ থাকে সেইটো চাই থাকিব কিহত কৈছে আগত ব্যাখ্যা কৰি দিবলৈ কোৱা নাই নেকি কি বুলি এই বাৰ্থডেটো মানুহে এটা ভাল পবিত্ৰ কাম নহয় এইটো আমাৰ কেণ্ডেল জ্বলাব নলগাত এয়া চাকিগছ জ্বলাই দিছে এতিয়া কেকটো কাটি লওঁ আৰু কিমান বছৰ পিছত যে এইবাৰ বাৰ্থডেত মা মোৰ লগত আছে মনটো বৰ ভাল লাগি আছে এয়া কেক কাটিলোঁ বাইদেউ ভিডিঅ' কলত আছে আৰু মাৰ পৰা পালোঁ পইচা নেক্সট দিনা ৰাতিপুৱা মন্দিৰ আহি সোমালোঁ তাৰপিছত আহিলোঁ অফিচত আহিও পালোঁ গিফ্ট আৰু যিহেতু উৰুকাৰ দিন অফিচত কিবা কিবি কম্পিটিশ্যন আছিলে সিহঁতেও ভাগ লৈছে আৰু মোক লেবৰ পৰা দিলে ছাৰপ্ৰাইজ কেক কাটিলোঁ শৰায়ো দিছিলে সিহঁতি আৰু মোৰ ভিডিঅ'বিলাক দেৰিকৈ পাইছে কাৰণ মই যিহেতু ঘৰত গৈছিলোঁ ঘৰত গ'লে মোৰ ভিডিঅ' দিয়া নহয় জানে আপোনালোকে এনেকৈ সিহঁতে প্ৰাইজ পালে লগ পাম নেক্সট ভিডিঅ'ত